নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম। এতিয়া সাজি কাচি আহিছোঁ যেতিয়া গোটেইকেইটা অলপ এফালে যাওঁ বুলি ভাবিছোঁ। একচুৱেলি আমি যিটো ইমান ব্যস্ত থাকোঁ, ব্যস্তৰ মাজত যেতিয়া অলপ সময় পাওঁ তেতিয়া ফেমিলিৰ লগত ক'ৰবাত যাবলৈ বহুত মন যায়। সেইকাৰণে ভাবিলোঁ ঘৰতে এনেই থকাতকৈ এপাক আমি ফুৰি আহোঁগৈ। তো আমি ভাবিলোঁ হোজাইৰ ফালেকে যাওঁ। হোজাইত একচুৱেলি মাৰ বাইক আহিছে, মায়ে ভাবিলে লগ পাই আহোঁগৈ, বহুত বছৰ হ'ল মায়ে লগ পোৱা নাই। সেইকাৰণে আমি হোজাইৰ ফালে আহিলোঁ লগ পাবৰ কাৰণে। যিহেতু নগাঁও টাউনৰ পৰা অলপ দূৰেই হয়, ভাবিলোঁ এটা লং জাৰ্ণিও হৈ গ'ল আৰু মাৰ লগ পোৱা কামটোও হৈ যাব। দুইজনী ফূৰ্তিত কথা একদম। তাৰপিছত লগ চগ কৰি আমি উভতিলোঁ ঘৰলৈ বুলি। তো উভতোতে সন্ধিয়াই হ'লহি। তো সন্ধিয়া ভাবিলোঁ বাহিৰত চাহ একাপ খাম বুলি, কিন্তু মই এতিয়া চাহ এৰিলোঁ। সেইকাৰণে চাহ আমি বাহিৰত নাখালোঁ, বা এওঁ ক'লে যে সোনকালে ঘৰত পাওঁগৈ, ঘৰত গৈ কিবা এটা বনাই কৰি খাম বুলি। তো আমি ঘৰলৈ বুলি ৰাওনা হ'লোঁ। এতিয়া ঘৰ পালোহি। এতিয়া এওঁ গৈছে মেগী বনাবলৈ। তো ইয়াত চিকেন মেগী এওঁ ৰেডি কৰিলে। এতিয়া খাওঁ ধুনীয়াকৈ মজাকৈ। এটা পাৰ্চেল আহিছিলে, যেতিয়া ঘৰত নাছিলোঁ তেতিয়া আহিছিলে। পাৰ্চেলটো এওঁ অৰ্ডাৰ দিছিলে, কিনো ভাবিলোঁ খোলোঁ। তো পাৰ্চেলটো খোলোঁ, কিনো অৰ্ডাৰ দিছিলে জানো, এওঁ দিছিলে কিন্তু মই নাজানো কি দিছিলে অৰ্ডাৰ। ৱাওৰে হয় ন, ৱাওৰ পৰা এওঁ এটা পাৰফিউম অৰ্ডাৰ দিছিলে। অলপ লগাই কৰিও চাওঁ, সঁচাকৈ বহুত ধুনীয়া আছিলে পাৰফিউমটোৰ গোন্ধটো। আৰু এওঁ মোক কি কৈছে, এতিয়াৰ পৰা বোলে এওঁক যদি কিবা বাৰ্থডে গিফ্ট দিবলগীয়া হয় ন, তেতিয়াহ'লে এই পাৰফিউমটো দিলেই হৈছে বোলে, আৰু একো নালাগে এওঁক, এই পাৰফিউমটো গিফ্ট দিলেই হৈছে। বহুত ভাল পাইছে তেওঁ, কিন্তু মই ইমান ভাল পোৱা নাই। বাহিৰত লাঞ্চ কৰিব যাওঁ, সেইকাৰণে মেকআপটো কৰি লৈছোঁ। গৰমত কি পিন্ধি যাম ডিচাইড কৰিব পৰা নাই। আজি ছানডে হয়, ছানডে একচুৱেলি মোৰ কলেজ আছিলে, কলেজৰ পৰা আহিলোঁ। তো অহাৰ পিছত একেবাৰে ভাত বনাব মন যোৱা নাই। ঘৰত মানুহ আছিল 3টা, কাৰণ দেউতা নামত গৈছে, নামত খাবলৈ, আৰু দেওৰটো ক'ৰবাত পাৰ্টি আছে তাত যাব। তো আমি ঘৰত থাকিলোঁ মাত্ৰ 3টা মানুহ। তো ভাবিলোঁ যে আমি, মায়ে ক'লে, শাহুৱে ক'লে যে এতিয়া একো বনাই খাব মন যোৱা নাই, 3টা মানুহে, ৰাতিলৈ আমি একেলগে খাম, এতিয়া আমি 3টাই ক'ৰবাত খাই আহোঁ বোলা। তো ভাবিলোঁ আমি 3টা বাহিৰতে খাওঁগৈ এসাঁজ। তো ক'ত যাম, কিনো খাম, দেখাই থাকিম, একেলগে ভিডিঅ'টো শেষলৈকে চাই থাকিম। মানে কুৰ্তি পিন্ধিম বুলি ভাবিছিলোঁ, কিন্তু কুৰ্তি পিন্ধিবলৈ মোৰ কাপোৰেই নাই যেন লাগিছে, অনুভৱ হৈছে। সেইকাৰণে যি এখন শাৰী পালোঁ ওপৰতে, সেইখনকে পিন্ধি জাষ্ট ওলাইছোঁ আৰু যধে মধে যাওঁ। ইমান ষ্টাইল কৰিবলৈ মোৰ সময় নাই নহয়, মই ভাল নাপাওঁ, সেইকাৰণে এনেকৈয়ে যাওঁ, ওলাইছোঁ। কপাহী চাদৰৰ সেমেকা আচলখনে মাতে আউসীত জোনাককে মই চমকো। উশাহৰে গহনত তোমাৰে ছবিতে আবিৰ খানো, প্ৰাণতে তুমি অংকিতা, দুচকুত তোমাক আকো। উশাহৰে গহনত তোমাৰে ছবিতে আবিৰ খানো, প্ৰাণতে তুমি অংকিতা, দুচকুত তোমাক আকো। তুমি দিলা 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 ঠিকনা, অ জিয়া 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 বাসনা, মোৰ হেঙুলীয়া মনে। এয়া পালোহি বাইপাছৰ অনুৰাগ ধাবাত। একচুৱেলি আমি খাবৰ কাৰণে আহিছোঁ, সেইকাৰণে অনুৰাগ ধাবাত আহিছোঁ। এওঁ মোক কৈছে যে ফটো চটোৰ কথা নহয়, খোৱাটো মেইন, সেইকাৰণে খোৱা য'ত ভাল হ'ব তাতেই বোলে। সেইকাৰণে অনুৰাগ ধাবাত খাই অভিয়াছলি ভালেই লাগে, সেইকাৰণে আমি অনুৰাগ ধাবা ফালে আহিলোঁ।
যিহেতু খাব আহিছোঁ ইয়াত ভেজ থালিখন দেখিয়ে ভাল লাগিলে প্ৰত্যেকটো বস্তু খাই ভাল পোৱা বস্তুৱে দিছে আৰু লগতে আমি অৰ্ডাৰ দিছিলোঁ লোকেল চিকেন এণ্ড খাচী মাংস তো প্ৰত্যেকটো বস্তু টেষ্টি দিছে মাংসও যথেষ্টখিনিয়ে দিছে ভাল লাগিছে দেখি আৰু ৰিজনেবলো হয় সঁচাকৈ বহুত ভাল লাগিলে খাই বৈ উঠিলোঁ যেতিয়া অলপ ফটো চটো উঠোঁ বুলি বাহিৰলৈ ওলাই আহিলোঁ কিন্তু ইমানেই ৰ'দ পৰিছে কি ক'ম আৰু ফটো উঠাও মুডটো নাইকিয়া কৰি দিলে ঘৰলৈ যাওঁ পালোহি ঘৰ এতিয়া আকৌ সন্ধিয়া অলপ বাহিৰলৈ ওলাই আহিলোঁ মানে গৰমত ন আৰু বন্ধৰ দিন হ'লে মানে কি হয় ঘৰতে থাকি ভাল নালাগে নাজানো চবৰে তেনেকুৱা হয়ে নহয় কিন্তু মোৰ হয় মই মা আৰু এওঁ অকণমান ঘূৰি কৰি ফুৰি ভালেই পাওঁ সেইকাৰণে আমি তিনিটা আকৌ বাহিৰলৈ ওলাই আহিলোঁ এওঁ ফুচকা খাই লওঁ মায়ে নাখায় আমি দুটাই ফুচকা খালোঁ তাৰপিছত আহিলোঁ ভেলপুৰি খাবলৈ পাপৰি চাটহে খালোঁ দেই ভেলপুৰি নাখালোঁ তো এইটো কি বুলি কয় পাপৰি চাট অৰ্ডাৰ দিলোঁ এয়া মানুহজনে বনাই আছে মানে আমি পেকিং লৈ যাম বুলি ভাবিছোঁ সেইকাৰণে পেকিং কৰিব দিলোঁ কিন্তু আমি লৈ যোৱা নহ'ল গাড়ীতে বহি লৈ তিনিওটাই খাবলৈ বহি ল'লোঁ তো আমি তিনিটাই গাড়ীতে বহি খাই আছোঁ আৰু যিহেতু বিশ্বকৰ্মা পূজা আজি সেইকাৰণে জেগাই জেগাই পূজা পাতিছে নামতি পাৰ্টি আনিছে চাই ভাল লাগিলে টাউনখনত আজি মানুহো কম সেইকাৰণে ভাল লাগিলে দিনটো সেনেকৈ মাজে সময় বাহিৰত ওলাই আহি ভাল লাগে মনবোৰো মুকলি হয় যেন লাগে আৰু মোৰ ব্লগটো চাই যদি ভাল পায় তেন্তে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব বাই বাই